গছত লাগি থকা আম কেইটাইও আজিকালি নিজে নিজে সৰি পৰিব লৈছে। কাৰণ আম কেইটাইও গম পাইছে শিলগুটি মৰা শৈশৱ এতিয়া মোবাইলত ব্যস্ত। তুমি যিমানেই একশন মুভি নোচোৱা কিয়, কাষৰ ঘৰৰ কাজিয়া চোৱা আমেজেই হুকিয়া। ক্লাছ 4ত পঢ়া ছোৱালী এজনীয়ে চাইকেলখন চলাব পৰা নাছিল। মই কলো দিয়া শিকাই দিও। তাই কলে হব নালাগে, মোৰ বয়ফ্ৰেণ্ডজনে সন্দেহ কৰিব। মায়ে 20-25 বছৰ ভাত বনাই এখনো ফটো ষ্টেটাছ নিদিলে, আৰু জীয়েকে একদিন মম বনায়ে ষ্টেটাছ ফালি আছে। ছোৱালীয়ে খুন্দা মাৰিলে সেয়া হয় খুন্দা, লৰাই খুন্দা মাৰিলে ই বেটা গুণ্ডা। ছোৱালী বেহুচ হলে গৰমৰ প্ৰভাৱ সেয়া, লৰা বেহুচ হলে মাল খাইছে বেটাৰ স্বভাৱ বেয়া। এই খুপা মানে নকৰিবলগীয়া বিলাক কৰে। ছোৱালী চাবলৈ গৈ লৰাজন বেহুচ, কাৰণ ছোৱালীজনীৰ মাক আছিল লৰাজনৰ এক্স। চৰকাৰে বোধহয় লকডাউনৰ পাছৱৰ্ড পাহৰিলে, সেইকাৰণে লকডাউন খুলিব পৰা নাই। আজিকালি মানুহৰ ভালতকৈ বেয়া বস্তুৰ প্ৰতি আগ্ৰহ বেছি, সেইকাৰণে মদ বেপাৰী ক'তো যাব নালাগে আৰু গাখীৰ বেপাৰী ঘৰে ঘৰে ঘূৰিব লাগে। অধ্যয়নত ডুবি থাকিলেহে জীৱনলৈ সফলতা আহে, তাৰ বাবে এক প্ৰচেষ্টা। 1885 চনত মূৰৰ বিষৰ চিকিৎসা। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কৰক, কমেন্ট কৰক, শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক। Subscribe right here. 腹筋ともろうせ。腹筋ともろうせ。